সৰি জুবিন গাৰ্গৰ নিচিনাই সেম ষ্টাইলত গীত গাব পাৰিছিলে বা মিমিক্ৰি কৰিছিলে সিহঁতৰ দুই এদিন আছিলে ঠিক আছে জনপ্ৰিয় মই ক'ব লগা কথাটো হৈছে যে জুবিন গাৰ্গৰ কৰ্মৰা যিখিনি আদৰ্শখিনি বা জুবিন গাৰ্গে কেনেকৈ জীৱনটো ছাকচেছ হ'ব পাৰিলে সেইখিনি ওপৰত যদি আয়ত্ব কৰিব পাৰিলেহেঁতেন বা সেইখিনি কপি কৰিব পাৰিলেহেঁতেন জনপ্ৰিয়তা কমি অহাৰ লগে লগে চিনি নোপোৱা হৈ যাম আকৌ আৰু শিক্ষা বন্ধুসকল আজি এই ভিডিঅ'টোত মই এজন ল'ৰা বিষয়ে ক'বলৈ লৈছোঁ কিছু সংখ্যকে গম পাইছে কাৰ বিষয়ে ক'ব লৈছোঁ আৰু কিছু সংখ্যকে গম নাপাব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে এই যিখিনি কথা ক'ম সম্পূৰ্ণ মোৰ মনৰ ভাৱ হয় এটা আপোনালোকৰ মাজত প্ৰকাশ কৰিব বিচাৰিছোঁ গতিকে কোনো বেয়াটো ভাবি নল'ব আৰু যিসকলে ভুল বুজিব বা ভুল বুলি ভাবিছে তেনেহ'লে নিশ্চয় মোক ক্ষমা কৰি দিব বলক তেনেহ'লে আমি ভিডিঅ'লৈ ঠিকেই ভাবিছে মই কাৰ কথা ক'বলৈ লৈছোঁ মই ক'বলৈ লৈছোঁ বৰ্তমান অসমত জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ মৰমৰ জুবিন দাৰৰ কি কৰিছে বা জুবিন দাৰক মিমিক্ৰি কৰা এজন জুনিয়ৰ জুবিনৰ কথা ক'বলৈ লৈছোঁ আৰু বৰ্তমান গম পাইছে আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক বা নিউজতে হওক ফেচবুক ইউটিউব চবতে ভাইৰেল হৈ আছে সেই ল'ৰাজন আৰু সেই ল'ৰাজনে বৰ্তমান দুই এখন বিহু ফাংচনতো মানে বিহু সন্মিলনতো সেই জুবিন গাৰ্গক মিমিক্ৰি কৰা দেখা পোৱা গৈছে আৰু সেই ল'ৰাজনৰ এইখিনি পাৰিছে ঠিকে আছে কিন্তু মোৰ কথাটো হৈছে মই ক'ব লগা কথাটো হৈছে যে জুবিন গাৰ্গৰ কৰ্মৰা যিখিনি আদৰ্শখিনিক বা জুবিন গাৰ্গে কেনেকৈ জীৱনটো ছাকচেছ হ'ব পাৰিলে সেইখিনি ওপৰত যদি আয়ত্ব কৰিব পাৰিলেহেঁতেন বা সেইখিনি কপি কৰিব পাৰিলেহেঁতেন তেনেহ'লে এই ল'ৰাজনৰ মানে জীৱনত আগুৱাই যোৱাত বা জীৱনটো ছাকচেছ হোৱাত বহুতখিনি সহায় কৰিলেহেঁতেন আৰু মই এটা কথা কওঁ যে এইখিনি যিখিনি কপি কৰিছে ষ্টাইল কথা কোৱা খোজ কাটল কাপোৰ কানি পিন্ধা এইবিলাক যদি কপি কৰিছে ঠিকে আছে এইবিলাকে মানে এতিয়া ছ'চিয়েল মিডিয়াত ওলাইছে কাৰণে মানুহৰ ফূৰ্তিৰ কাৰণে এণ্টাৰটেইনমেণ্টৰ কাৰণে দুদিনৰ কাৰণে তিনিদিনৰ কাৰণে হয়তো এমাহৰ কাৰণে হয়তো এবছৰ দুবছৰৰ কাৰণে জনপ্ৰিয়তা অৰ্জন কৰি থাকিব একো নাই জনপ্ৰিয়তা অৰ্জন কৰি থাকিব কিন্তু লাহে লাহে মানুহবোৰে আমনি পোৱা হ'ব লাহে লাহে মানুহবোৰে বেয়া পোৱা হ'ব লাহে লাহে ইয়াৰ জনপ্ৰিয়তা কমি আহিব আৰু জনপ্ৰিয়তা কমি অহাৰ লগে লগে ল'ৰাজনক আমি চিনি নোপোৱা হৈ যাম আকৌ আৰু আগৰ নিচিনা একেই হৈ যাব হয়নে নহয় আপোনালোকে কওকচোন কাৰণ তেনেকুৱা সেই উদাহৰণ অলৰেডি আছে জুবিন গাৰ্গৰ নিচিনাই সেম ষ্টাইলত গীত গাব পাৰিছিলে বা মিমিক্ৰি কৰিছিলে সিহঁতৰ দুই এদিন আছিলে ঠিক আছে জনপ্ৰিয়তা অৰ্জন কৰিছিলে এমাহ দুমাহ তিনিমাহ এবছৰলৈকে আমি চিনি পাই আছিলোঁ কিন্তু এতিয়াতো নাইপাত্তা নাইকিয়া হৈ গ'ল সিহঁতৰ জনপ্ৰিয়তা নাই আমিতো চিনি নোপোৱা হৈ গ'লোঁ কোন আছিলে হয়তো এতিয়াও কিছুমানে নামটো পাহৰিয়ে থাকিলে কিন্তু এইজনো ঠিক একেটো পথতে এইজনো গৈ আছে কিন্তু যদি ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ কৰ্মৰা যিখিনি জুবিন গাৰ্গে কেনেকৈ ছাকচেছ হ'ব পাৰি যদি এইখিনিক লৈ কপি কৰিলেহেঁতেন তেনেহ'লে এই ল'ৰাজনে জীৱনত আগুৱাই যোৱাত জীৱনৰ কৰ্মৰাজিখিনিত বহুতো সুবিধা হ'ল এদিন ল'ৰাটোৰ ওপৰতে এই কথাখিনি কৈ আপোনালোকক সৰুকৈ এটা মেছেজ দিবলৈহে চেষ্টা কৰিছিলোঁ যাতে কোনো ভুল নুবুজে কথাখিনি কওঁতে কথা কওঁ আপোনালোকক মই যিখিনি কথা ক'লোঁ এইখিনিৰ ওপৰত আপোনালোকে মতামত নিশ্চয় দাঙি ধৰিব বুলি মই আশা কৰিছোঁ দাঙি ধৰিব কেনেকৈনো কমেণ্টত আপোনালোকৰ নিজৰ মতামতখিনি দিব আৰু মই ভাবিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম আৰু আপোনালোকে সদায় মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ